নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে মোৰ ক্ষুদ্ৰ গাহৰি ফাৰ্মখনত কেনেকৈনো দানা প্ৰস্তুত কৰোঁ আহকচোন চাওঁ। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি ইয়াক কচুসোপা এতিয়া আমি পথাৰৰ পৰা কাটি আনিলোগৈ। এইবোৰ কচু, ডাঙৰ ডাঙৰ কচু, এইবোৰ এতিয়া আমি টুকুৰা টুকুৰাই কাটি মেলি লাহেকৈ ইয়াক সিজাম। এতিয়া আমি পানী দি চাউলটো দিম। এতিয়া আমি ইয়াতে চাউলটো এতিয়া ইয়াতে দিব লাগিব। এইটো ভুচি, ধানৰ গুড়া, এইটো মানে একদম এনেকৈ আগতীয়াকৈ এইটো কাৰণে দিব লাগে। এইটো মানে ইয়াৰ হাৱাটো মানে ওলাই নগ'লে বহুত ধুনীয়াকৈ কচুটো সিজে। মানে ইয়াৰ ওপৰতকৈ ভাতটো ওলাই যাব নালাগে। ইয়াতে এতিয়া আমি লাহেকৈ ঢাকনটো মাৰি দিম। অৱশেষত বন্ধুসকল, আমাৰ ইয়াৰ দানা এতিয়া ৰেডি হৈ গৈছে। এইটো অলপ ঠাণ্ডা হোৱাৰ পিছত আমি এতিয়া গাহৰিক দিব পাৰিম। এয়া আমাৰ দানাবিলাক, বৰ ধুনীয়া কালাৰ, বৰ ধুনীয়া হৈছে। গাটো পোৱা ধুনীয়া, ভাল পাইছে। বাবা গা ধুই লোৱা, মজা। এই ৰ ডিম এটা খাব। Hey, mana? বন্ধুসকল চাওক, এয়া কচু আৰু চাউল দি বনোৱা দানা, লগতে পোহৰ কৰি বনোৱা, কিমান ধুনীয়াকৈ খাইছে চাওকচোন দানা। এইকেইটা মোৰ এতিয়া বয়স মাত্ৰ 2 মাহ সম্পূৰ্ণ হ'বগৈ। মানে এইকেইটা বজাৰৰ পৰা কিনি অনা মোৰ। আৰু এইফালক এটা চাওকচোন আপোনালোকে, এইফালক এটা F1 ক্ৰছ হয়, সিহঁত আৰু এইকেইদিন এতিয়া হিটত আহিছে আৰু চাওকচোন ইমান ধুনীয়াকৈ খাইছে দানাটো, এটি ইমান মজাকৈ। আৰু ইয়াৰ ৱেট মিনিমাম 70 আপ হ'ব।
চব ইমান ধুনীয়াকৈ খাইছে। এয়া সিহঁতৰ প্ৰস্ৰাৱৰ দুৱাৰটো এতিয়া ফুলি গৈছে, এটি মানে শীতত আহিছে, তাকে এতিয়া সিহঁতক ছাৰ্ভিচ দিব লাগিব। ইহঁতৰ বয়স এতিয়া 7 মাহ চলিছে, 7 মাহ এতিয়া ইহঁতৰ বয়স। ভুচি আৰু কচু দি বনোৱা আপোনালোকে দেখিছেই। সেইটোকে দি আজি অতদিনৰ পৰা খুৱাইছোঁ। মানে সিহঁতক মই বজাৰৰ দানা ইউজ কৰা নাই এতিয়ালৈকে, মানে যিহেতু মূলধনটো বহুত কম মোৰ, মূলধনৰ অভাৱৰ বাবদ সিহঁতক মই বনাই খুৱাওঁ কচু আৰু ভুচি। বহুত ঠাণ্ডা হয় এই গাহৰিকেইটা, সিহঁতক চুলেও একো নহয়, ধুনীয়াকৈ গা চাবোৰ চফাকৈ ধুৱাই আৰু সদায় চফা কৰিব লাগে দানা দিয়া আগত, তেতিয়া মানে সিহঁতৰ বেমাৰ আজাৰটো বহুত কম হয়। যিহেতু জানে এতিয়া অসমত গোটেই চুকে কোণে চবতে বেমাৰ হৈ আছে, চব জেগাতেতো গাহৰি বিক্ৰী কৰিবলৈ মানাই কৰিছে। তেনেস্থলত নিজৰ গাহৰিকেইটা সদায় চাফাকৈ ৰাখিলে বেমাৰৰ পৰা মুক্ত হৈ থাকিব। এইটো কাম অৱলম্বন কৰিলে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। মইতো এইখন বহুত সৰুকৈ আৰম্ভ কৰিছোঁ, মাত্ৰ 2টা গাহৰি প্ৰথমে আনিছিলোঁ, এতিয়া আৰু 2 মাহৰ আগতে আৰু 2টা আনিছোঁ লোকেল জাতৰ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ গাহৰি ফাৰ্মখন। বন্ধুসকল, ইহঁত মোৰ বহুত মৰমৰ হয়, মইতো বহুত মৰম কৰোঁ, সদায় এনেকৈ লাৰি চুৰি থাকোঁ ইহঁতক, মানে তেতিয়া একো নকৰে। সিহঁতে মোক আজিলৈকে একো কৰাও নাই, এইটো মোক বহুত ভাল পায় আৰু এনেকৈ লাৰি চুৰি থাকিলে সদায় নিজৰ মানে ভালো লাগে, নিজৰো ভাল লাগে। এনেকৈ সদায় মৰম কৰিব, সেইটো বহুত ঠাণ্ডা হয় মোৰ গাহৰিকেইটা। বন্ধুসকল, ভিডিঅ'টো ইমানেই। যদি ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।